हेलो एवरीवन रिमझिम बर्षा चेनेलटुले सकलोके आदरणी जनाइछु। मैं आज आको एटा चाटनी बनाम। चाटनीटो बिलाही और बादाমৰ चाटनी। आपनालोके भाबिছে चागे एजनी सदाय चाटनी बनाई बनाई दी थाके, किन्तु मैं आज जितु चाटनी बनाम खाई खूब ভাল লাগে। माने एबार जदि बनाई खाई चाই নহয় आको एबार खाबर मन যাব आपनालोकर। सकलोरे एटा बेलेग बेलेग आइडिया थाके और मैं बनवा धरणे मोर आइडियात बनवा धरणे जदि खाई ভাল লাগে तेतियाहले कमेन्ट करिब। ठीक আছে, तेतियाहले चाटनीटो बनाओ। এতিয়া চাটনিটোৰ কাৰণে কি বস্তু লাগিব মই কৈ আছোঁ। অলপমান বাদাম ললোঁ আৰু দুটা বিলাহী ললোঁ, ধনিয়া অলপমান ললোঁ, কেইফুটামান নহৰু আৰু এটা পিঁয়াজ আৰু কেইটামান জলকীয়া ললোঁ। প্ৰথমতে বিলাহীকেইটা গেছত ধুনীয়াকৈ পুৰি ললোঁ। আৰু এখন কেৰাহীত বাদামকেইটা মচমচীয়াকৈ ভাজি ললোঁ। और बिलाहीकेटा भालदरे पुरार पाছত तार बाकलिखन भालदरे गुचाई लলোঁ। मैं दुटा बिलाहीये दिছোঁ, आपनालोके इच्छा करिले तातके बेसिও দিব পাৰে। बादामखिनि भजा होৱাৰ पाছত तार बाकलिखिनि अलप गुचाई लলোঁ। এতিয়া गुटेइखिनि एकेलगे मिक्सित দি দিলোঁ। এই চাটনিটোৰ কালাৰটোৱে বহুত ধুনীয়া হয়। মই বিলাহীটো অলপ কমাই দিয়াৰ বাবে অলপ কালাৰটো কম আহিছে। নিমখটো আন্দাজমতে দি দিব। আৰু একেবাৰে শেষত আপুনি ধনিয়া দি গাৰ্নিছ কৰিব পাৰে। এনেদৰে বনাই আপোনালোকেও খাই চাবচোন আৰু যদি ভাল পায় তেতিয়াহ'লে কমেন্ট কৰিব। ঠিক আছে, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। নমস্কাৰ।